সকলোলৈ নমস্কাৰ। DWLPUP নিযুক্তিৰ 5550টা পদৰ যি ভেৰিফিকেশ্যন প্ৰচেছটো ইতিমধ্যে চলি আছে। এতিয়া পদ আছিলে আমাৰ 5550টা আৰু তাৰ পিছত ছেকেণ্ড ফেজত 4500টা পদ ওলাইছিলে। মই 4500টা পদৰ কথা ক'বলৈ যোৱা নাই, আজি আলোচনা কৰিম 5550টা পদৰ কথা। যিহেতুকে ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজৰ 3খনকৈ লিষ্ট, এনেকৈ ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে প্ৰকাশ হৈ গ'ল আৰু ভেৰিফিকেশ্যন চলি আছে সমাপ্তিৰ দিশত। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে পদ আছে 5550টা, এতিয়া ভেৰিফিকেশ্যন কিমানখিনিমান কেণ্ডিডেটৰ হ'ল, নতুবা কিমানখিনি প্ৰাৰ্থীয়ে 5550টা পদত আবেদন কৰিছিলে। এতিয়া 5550টা পদৰ এগেইনষ্টে এটা কথা জানিবলৈ হয়তো সকলোৰে মন আছে যে কিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে। এতিয়া ইয়াৰ আগত 9387টা ইতিমধ্যে ভেৰিফাই হৈ গ'ল। 5550টা পদৰ এগেইনষ্টে আবেদন কৰা 9387টা পদৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গ'ল। LP ছেকশ্যনৰ 6540টা আৰু UP ছেকশ্যনৰ 2847টা, অৰ্থাৎ 2800। এতিয়া বহুখিনি প্ৰাৰ্থীৰ আকৌ নাম লিষ্টত অহা নাই, আপোনালোকে গম পায়। গতিকে নাম নহা প্ৰাৰ্থীও আছে। এনেকৈ আমি যদি চাবলৈ যাওঁ, নাম নহা প্ৰাৰ্থীখিনিৰ লগত এই 9387টা যি কেণ্ডিডেটৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গ'ল, তাৰ লগত নাম নহা কেণ্ডিডেট যদি আমি খুব বেছি 1000মান ধৰোঁ, 1000মান নতুবা 1200মান কেণ্ডিডেটৰ নাম হয়তো লিষ্টত অহা নাই। এই টোটেল মানে সংখ্যাটো যদি আমি কৰি চাওঁ, মোটামুটি 12000মান কেণ্ডিডেটে এপ্লাই কৰিছে। এইটো আপোনালোকে চাওক, একুৰেট হিচাপে 9387টা পদৰ ভেৰিফাই হৈ গৈছে আৰু নাম নহা কেণ্ডিডেট আৰু খুব বেছি 1000-1200মান হ'ব। এনেকৈ আমি যদি চাওঁ 11000, 12000মান প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিছে। এতিয়া আমি জানিব পাৰিলোঁ যে এটা পোষ্টৰ এগেইনষ্টে দুজনকৈ কেণ্ডিডেট। গতিকে এটা পোষ্টৰ এগেইনষ্টে যদি দুজনকৈ কেণ্ডিডেট হয়, এইখিনিতে এটামান কমন কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ। থাম্বনেইলত লিখিছোঁ যে কি কৰিলে কাট অফ কমিব আৰু 100% পদ নিযুক্তি লাভ কৰিব, প্লাছ পদসমূহো 100% পূৰণ হ'ব আৰু কম নম্বৰ থকা প্ৰাৰ্থীসকলেও চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এগৰাকী টিচাৰৰ এগেইনষ্টে 4টাকৈ পদ, একচুৱেলি 4টাটো মোৰ লিখা ভুল হৈ গ'ল, 4টা নহয় 3টা পদ, এগৰাকী টিচাৰে 3টাকৈ পদ ৰাখি থৈছে। এতিয়া মই এই সবিশেষ কথাখিনি আপোনালোকক মই এটা বিশ্লেষণাত্মক ধৰণে ক'ব বিচাৰিছোঁ। আপোনালোকেও ভাবি চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰী মহোদয়কো মই এই কথাটোৰ ভিডিঅ'টোৰ জৰিয়তে কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথম কথা চাব, কি কৰিলে কাট অফ কমিব বা এজন টিচাৰে 3টাকৈ পদ কেনেকৈ ধৰি ৰাখিছে চাব। আমাৰ এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো GT, PGT, UP আৰু LP 4টা পৰ্যায়ত হৈ আছে, আপোনালোক সকলোৱে জানে। আৰু এই 4টা পৰ্যায়ত এই কেণ্ডিডেটখিনিৰ মাষ্টাৰ ডিগ্ৰী আছে, BEd আছে, টেট কাম ৰিক্ৰুটমেণ্ট বা জেনেৰেল টেট পাছ কৰি থৈছে বেছিভাগ প্ৰাৰ্থীয়ে। গতিকে তেওঁলোকৰ যিহেতুকে অৰ্হতা আছে, গতিকে তেওঁলোকে বহুতে এতিয়া LPটোক বাদ দি UP, GT আৰু PGT এই 3টা পদত এগৰাকী প্ৰাৰ্থীয়ে একেলগে এপ্লাই কৰি থৈছে। এতিয়া কাট অফটো কেনেকৈ কমিব? এতিয়া এই যে মই 3টা পদ ৰাখি থোৱা বুলি ক'লোঁ, এগৰাকী টিচাৰে GT টিচাৰতো এপ্লাই কৰিছে, PGT টিচাৰতো এপ্লাই কৰিছে আৰু প্লাছ UP ছেকশ্যনতো এপ্লাই কৰিছে। যিহেতুকে UP ছেকশ্যনত BEd থাকিলেও এপ্লাই কৰিব পাৰে। এতিয়া এই 3টা ষ্টেপত যিহেতুকে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো চলি আছে, ইয়াৰে ভিতৰত যেতিয়া শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰীৰ নিৰ্দেশত শিক্ষা বিভাগে নিযুক্তিটো দিব, তেতিয়া সকলো মানুহৰে উচ্চাকাংক্ষা হ'ব কি একেবাৰে আপাৰ লেভেলৰ চাকৰিটো কৰা। কাৰণ এগৰাকী টিচাৰে 4টা বা 3টা চাকৰি নকৰে বা কৰিব নোৱাৰে, তেওঁ এটাহে চাকৰি কৰিব। এতিয়া কোনটোত তেওঁ পাই যাব, কাট অফে কোনটোত কভাৰ কৰিব, সেইটো কথা প্ৰাৰ্থীগৰাকীও হয়তো নাজানে। গতিকে এই ক্ষেত্ৰত প্ৰাৰ্থীগৰাকীকো দুখী লাভ নাই, তেওঁ যিকোনো প্ৰকাৰে এটা চাকৰি পাব বিচাৰে কাৰণে সকলোতে এপ্লাই কৰিছে। এতিয়া সেই প্ৰচেছটো শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰীয়ে কেনেদৰে কৰিলে 100% পদো নিযুক্তি লাভ কৰিব বা কম নম্বৰ প্ৰাৰ্থীসকলেও চাকৰি পাবলৈ সক্ষম হ'ব, প্লাছ কাট অফো কমিব। একেবাৰে এটা নৰ্মেল কথা। এই 3টা-4টা পৰ্যায়ত যে নিযুক্তি চলি আছে, প্ৰথম পৰ্যায়ত PGT টিচাৰৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰাটো ভাল।
PGT টিচাৰৰ ফাইনেল মেৰিট লিষ্টৰ পিছতে GT টিচাৰৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰক আৰু লগে লগে তাৰ সমান্তৰালকৈ তাৰ পিছতে DWৰ UP ছেকশ্যনৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰক আৰু তাৰ পিছতে LP ছেকশ্যনৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰক। এতিয়া যেতিয়া PGT টিচাৰৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ পাব তেতিয়া তাত যিসকল প্ৰাৰ্থীয়ে পালে তেওঁলোকে এতিয়া অট'মেটিকেলি ধৰক DWL UP ছেকশ্যনত আৰু GT টিচাৰৰ পৰা পদটো তেওঁলোকে খাৰেজ কৰি ল'ব আৰু ফলত কি হ'ব ৱেটিং লিষ্টত থকা কম নম্বৰ থকা প্ৰাৰ্থীয়ে কি পদত মকৰল হ'বলৈ সক্ষম হ'ব বা তেওঁ কম নম্বৰ তেওঁতকৈ কম নম্বৰ থকা প্ৰাৰ্থীয়ে চাকৰিটো পাবলৈ সক্ষম হ'ব। এই কথাটো একচুৱেলি শিক্ষামন্ত্ৰী মহোদয় বা শিক্ষা বিভাগক অৱগত কৰিব পাৰিলে ভাল। তেওঁলোকে কি ভাবিছে নাজানো, কিন্তু মোৰ ব্যক্তিগত দৃষ্টিভংগীৰ ফালৰ পৰা এই কথাটো কৈছোঁ। প্ৰথমতে PGT টিচাৰৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰক, তাৰপিছত নিযুক্তিটো লাগে একেলগে দিয়ক, তাত ক'ব লগা নাই, কিন্তু এই ফাইনেল মেৰিট লিষ্টখন প্ৰভিজনেল মেৰিট লিষ্টখন এখনকৈ ওলাই থকাৰ পিছত ফাইনেল যিখন মেৰিট লিষ্ট সেইখন PGT টিচাৰৰ প্ৰথমে উলিয়াওক, তাৰপিছত GT টিচাৰৰ উলিয়াওক, তাৰপিছত DWৰ UP ছেকশ্যনৰ উলিয়াওক। এনেকৈ কৰিলে মই ভাবোঁ আপাৰ লেভেলতে সকলোৱে চাকৰিটো কৰিব বিচাৰিব। যিসকলে PGTত পাব তেওঁলোকে GT আৰু UP ছেকশ্যনৰ পৰা পদটো খাৰেজ কৰিব আৰু যাৰ PGTত পাবলৈ সক্ষম নহ'লে GTত পালে তেওঁ UP ছেকশ্যনতো এপ্লাই কৰিছে, এগৰাকী প্ৰাৰ্থীয়ে তিনিওটা পদতে এপ্লাই কৰিছে, UP ছেকশ্যনৰ সেই পদটো খাৰেজ কৰিব তেওঁ যদি GTত পাই যায়। গতিকে এনেকুৱা কৰিলে মই ভাবোঁ কম নম্বৰ থকা প্ৰাৰ্থীসকলে চাকৰি পাবলৈ সক্ষম হ'ব, কাৰণ কাট অফটো কমি যাব তেতিয়া। কাৰণ এতিয়া এনেকুৱা হৈ আছে এগৰাকী প্ৰাৰ্থীয়ে তিনিটাকৈ পদ দখল কৰি আছে, অভাৰলেপিঙৰ সমস্যাটো হৈ আছে। যদিহে এই ছিষ্টেমটো নকৰে, প্ৰথমে যদি UP ছেকশ্যনৰ মেৰিট লিষ্ট ওলায় তেতিয়া PGT টিচাৰৰ বা GT টিচাৰে এপ্লাই কৰা সেই পদটো প্ৰথমে UP ছেকশ্যনতে ৰাখি থৈ দিব তেওঁ, কাৰণ তেওঁতো ক'ব নোৱাৰে GT টিচাৰত তেওঁ পাবনে নাপায়, ফাইনেল মেৰিট লিষ্টখনত তেওঁৰ নামটো থাকিবনে নাথাকে সেই কথাটো ক'ব নোৱাৰিব। গতিকে এই কথাক লৈ আমি প্ৰাৰ্থীগৰাকীক দোষাৰোপ কৰিও লাভ নহ'ব, কাৰণ সকলোৰে এটা চাকৰি পোৱাৰ ইচ্ছা থাকে, হাবিয়াস থাকে। চাকৰিটো পাবগৈ নে নাই ফাইনেল মেৰিট লিষ্ট কনফাৰ্ম নোহোৱালৈকে কোনেও ক'ব নোৱাৰে। সেইকাৰণে ছিষ্টেমেটিকভাৱে যদি শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰীৰ নিৰ্দেশত এই কামবোৰ হয়, মই ভাবোঁ 100% নিযুক্তি কম নম্বৰ থকা প্ৰাৰ্থীয়ে পাব বা 100% পদ পূৰণ হ'ব, এটাও পোষ্ট ভেকেণ্ট হৈ নাযায় আৰু কাট অফটো কমি যাব।